ক্লাছ 9-9ত থাকোঁতে এখন চাইকেল কিনবা যাওঁতে ময়ো গৈছিলোঁ লগত এতিয়া বাৰু মাগাৰ চাগাৰ ভাঙি গ'ল বেয়াই হৈ গ'ল আৰু মানে কলেজ চলেজ পঢ়ি থাকোঁতে এখনো কিনবা যাওঁতে মানে মই যাই পাইছোঁ মই বাৰু পইচা দিয়া দেউতাই দিছিল কিন্তু যাই পাইছিলোঁ এখনো কিনবা যাওঁতে এইটো হ'ল মোৰ গাড়ীৰ নাম্বাৰ কিন্তু আজি এটা বেলেগ বস্তু আনবক্সিং কৰিব যাই আছোঁ চাই থাককচোন আপোনালোকে আৰু আমি এটা সুন্দৰ পৰিৱেশৰ মাজত মাথাত ৰ'দটো লৈ যাই আছোঁ এইটো হ'ল তেলিপাৰাৰ তেল ডিপু কাৰণ আমি তেল ভৰাব নালাগে কাৰণ আমাৰ গাড়ীত আছে তেল বৰ্তমান ফুল নাই দেচোন বাৰু আধা আছে আৰু আমাৰ ৰাস্তাবিলাক মোটামুটি বহুতেই বেয়া হৈছে মংগলদৈৰ পৰা টংলা যোৱা ৰাস্তাৰ যিটো ৰাস্তা বহুতেই বেয়া হৈছে চ' ৰাস্তাটো ঠিক কৰিব লাগে নহ'লে আৰু যান জঁটৰ বহুত প্ৰব্লেম আৰু এটা কথা ক'ব পাহৰিছিলোঁৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো কিবা জবৰদস্ত হনে পালা হে আৰু ইনকে আমি আহি পালোঁ বৰ্তমান কৰিম চক কাৰণ আমি টাউনেদি নাযাওঁ আমি যাম এইফালে কৰিম চক হৈ বামুণপাৰা হৈ ইনকে যাই কেনে চিধা ওলাম পুনিয়া কাৰণ আমাৰ মংগলদৈৰ যিবিলাক কাৰৰ ডিলাৰ আছে সেইবিলাক আছে বৰ্তমান পুনিয়াত আৰু কৰিম চকখন বহুত ধুনীয়াকৈ বনাই আছে ৰাস্তাবিলাক বহলকৈ বনাই আছে কৰিম চকৰ আৰু এইখন হ'ল মংগলদৈ ট্ৰেণ্ড মই ট্ৰেণ্ডৰ ওপৰত বাৰু ভিডিঅ' বনাম আপোনালোকৰ মাজলৈ লৈ আহিম ক'ত কি কেনেকুৱা দামৰ কাপোৰ পাইছে চাই থাকিব পাৰিব মোৰ ভিডিঅ'টো খালি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ নতুন জবৰদস্ত ভিডিঅ' এতিয়া জাষ্ট মই লৈ আহিম আৰু এতিয়া বৰ্তমান মই এতিয়া আনিব যাই আছোঁ মানে পইচা পাতি চববিলাক চব দিয়ে থৈ দিছে জাষ্ট যাব লাগে গাড়ীখন আৰু উঠাব লাগে সেইখিনিয়ে কাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু এইখনে সেইখন কলেজ যিখন মই পঢ়িছিলোঁ মংগলদৈ কমাৰ্চ কলেজ আৰু এখন দলং আছে বৰ্তমান ইছলামপুৰত বনেই মংগলদৈ নদীত বনাই আছে হ'ব আৰু মোটামুটি এইবিলাক খুটা চুটা পোতা হৈ গৈছে আৰু 3-4 বছৰ আৰু 2 বছৰৰ 1 বছৰৰ ভিতৰত মোটামুটি হৈ যাব দলং ইছলামপুৰৰ আৰু হ'ল এইটো ইছলামপুৰৰ চালিয়া মছজিদ মজা আৰু যদি আমি এই ৰাস্তাটোৰে গ'লে আমি পালোঁ হয় ভেবাৰঘাট কিন্তু ভেবাৰঘাট যোৱা ৰাস্তাটো বনাই আছে সেইকাৰণে আমি এই ৰাস্তাৰে চিধা বামুণপাৰা হৈ কেনে ডাইৰেক্ট ইফালে দি পুনিয়া হৈ ওলাম যে একে ৰাস্তা আৰু ভাল ৰাস্তা কাৰণ এইটো ৰাস্তা বনাই আছে সেইটো কাৰণে আমি এইফালে নাযাওঁ ধূলাগিলা খাব লাগিব এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক এতিয়া চিধা যাই আছোঁ পুনিয়া আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইখন আমাৰ মংগলদৈ চাহ বাগান এতিয়া চাহ বাগান পাৰ হ'লে পাম আমি পুনিয়া মোটামুটি আমাৰ মংগলদৈৰ পৰা টাউনৰ পৰা মোটামুটি 3-4 কিলোমিটাৰ আৰু পুনিয়ালৈকে আমি ভিতৰে আহিছোঁ চিধা মানে ধূলা চোলা খোৱা নাই চিধা আহি আছোঁ এতিয়া যাই আছোঁ চিধা গাড়ীৰ ডিলাৰলৈকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ ফাইনেলি আহি পালোঁ আমি ডিলাৰ এইখনেই সেইখন ডিলাৰ টাটা মটৰ্ছ দোকানখনৰ নাম হ'ল কামাখ্যা এতিয়া আমি ভিতৰত যাই আছোঁ এইখনে সেইখন গাড়ী যিখন আমি আজি ল'ম টিয়াগো গাড়ীখনৰ নাম হ'ল টিয়াগো আৰু এতিয়া বাইদেউহঁতে মানে কিবা কৰি আছে আৰু কিবা নাম্বাৰ চাম্বাৰ এইবিলাক মানে লিখি আছে এতিয়া নিমে যিহেতু চাই লওকচোন ভিডিঅ'টো আপোনালোকে অলপ গাড়ীখন অলপ দেখাই লওক ফাৰ্ষ্ট টাইম বা কি মস্ত এবাৰ ভিতৰত উঠি চাওঁ ৰ কেনেকুৱা লাগে বা কেনেকুৱা নালাগে এই মোবাইলটো দিচোন মোক দিচোন মোবাইলটো দিচোন এনেকুৱা ভিতৰখন একবাৰ দেখাই দিওঁ বা হেণ্ডেল দেখোন কিবা বেলেগ টাইপৰ এটা হেণ্ডেল এইগিলা আৰু গিয়াৰ চিয়াৰ লগোৱা কিবা কানি এইগিলা মিউজিক ছেট টেট কিবা কানি আৰু এইগিলা কিবা লাইট জ্বলিয়ে আছে চাবি তাবি নিদিয়ে কিবা এইগিলা খুলি থৈ দিছি আৰু এয়াই আৰু চব পলিথিন মেৰোৱা আছে এখানে আৰু চাই থাককচোন আপোনালোকে ভিডিঅ'টো এইটো হ'ল গাড়ীৰ ইঞ্জিনটো আৰু গাড়ীৰ ইঞ্জিনটো খোলাৰ কথা হ'লেই বেটাৰীত থকা নাম্বাৰ এটা মানে অফিচে লিখি লয় সেইটো কাৰণে মানে ঢাকনাখন খুলি পেলাই ইয়াত এটা নাম্বাৰ আছে বেটাৰীৰ নাম্বাৰটো ইহঁতে লিখি লৈ দিছে মানে গেৰাণ্টি ৱাৰেণ্টি কিবা আছেই জানো সেইটো কাৰণে লিখি লৈ গৈছে চাই থাকক ভিডিঅ'টো আপোনালোকে মোৰ লগত আছে বৰ্তমান বাইদেউ ইয়াৰে ৰিচিপশ্যনাৰ মানে গাড়ী এখন ল'ব লাগিলে মানে কি কৰিব লাগে আপুনি মানে অলপ থুলমূলকৈ আপোনালোকে নমস্কাৰ সমূহ ৰাইজক আমি দুৰ্গা পূজাৰ উল্লেখ জনাইছোঁ আপোনালোকে গাড়ী ল'ব যদি বিচাৰিছে ইয়াতে আহিব পাৰে টাটা মটৰ্ছ পুনিয়াত আছে এইটো শ্ব'ৰুম টাটাৰ হয় ডিলাৰটো এওঁলোকৰ আজি গাড়ী ডেলিভাৰী আছে এওঁলোকৰ আহি বহুত ভাল লাগিছে সেইকাৰণে আপোনালোককো ইনভাইট কৰিছোঁ আপোনালোকৰ গাড়ীটো কি গাড়ী লৈছে আপোনালোকে টিয়াগো এক্সি লৈছে এক্সি বেছিক মডেলটো লৈছে তাৰ ওপৰতো আছে বহুতকেইটা মডেল
যোনটো মানে আপোনাৰ প্ৰিফাৰ কৰে আৰু সেইটোৱে আপুনি ল'ব পাৰিব সেই আৰু এই দামবিলাক এতিয়া আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ আপোনালোকে আহিব লাগিব আহি কিনে ফাইনেন্স হয় কোনটো বেংকৰ পৰা আপোনালোকে ফাইনেন্স কৰিব বিচাৰে তেনেকুৱা কৰিব পাৰে আৰু ইয়াতে আমাৰ চেলছৰ বহুতকেইটা মানে এক্সপিৰিয়েঞ্চ থকা ল'ৰা আছে তেওঁলোকেও আপোনালোকক ভালকৈ বুজাই দিব তেনেকুৱা আৰু ঠিক আছে এতিয়া মানে গাড়ীখন ভিতৰৰ পৰা ওলাব আৰু ওলোৱাৰ আগত কিছুমান কাম আছে চাই থাককচোন ভিডিঅ'টো কি কাম কৰে বাৰু দেখাই দিম আপোনালোকক আৰু কামটো হ'ল এনেকুৱা গাড়ীখন যাৰ নামত থাকে তাক মানে এখন গামোচা দি মানে গামোচা দি সম্বৰ্ধনা কৰা হয় আৰু মানে আমাৰ দাদাৰ নামত আছে কাৰণে আমাৰ তাৰমানে দাদাক সম্বৰ্ধনা কৰিছে এইটো দিব এটা বম ডাঙৰ চাবি কাৰণ এইটো চাবি আকৌ বাইকত মানে গাড়ীত ভৰাব নোৱাৰি এইটো সজাই থৈ দিয়া চাবি এইটো সজাই থৈ দিয়াৰ পিছতহে জানো অৰিজিনেল চাবি দিব কি দেই চাওঁ ৰ'বকচোন ময়ো চাওঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ কি দেই বাৰু নতুন গাড়ী কিনোতে এতিয়াহে দিলে কিবা নতুন চাবি আৰু এইবিলাক কাগজ পত্ৰ কিবা কিবি আৰু এয়ে আৰু আৰু ইনকে আমি আহি পালোঁ বৰ্তমান ঘৰ আৰু এতিয়া বৰ্তমান পূজা চূজা কৰি কেনে চিধা আৰু গাড়ী লৈ যোৱা হ'ব ঘৰত যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ জবৰদস্ত ভিডিঅ' আনে পালাহে